Oh yeah. Welcome to my channel. Bye bye. Welcome back to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি হৈছে ৰক্ষা বন্ধন, সেইটো সকলো জানেই চাগে। আৰু আজি 11 আগষ্ট হয়। ভিডিঅ' আপোনালোক আজি নাপাব পাৰে, কালি পাব। আৰু আজিৰ ব্লগটো মই শ্বুট নকৰিম, মোৰ বৰভাগৰ ছোৱালীজনী দেহা, মানে মোৰ আগৰ ছাবস্ক্ৰাইবাৰে দেখিছে চাগে, তাই বহুত ভিডিঅ'ত ওলায় মাজে মাজে। এণ্ড তাই সদায় কৈ থাকে যে ময়ো ব্লগ বনাওঁ এদিন, আৰু বৰ ধুনীয়াও বনায়। মই কেতিয়াবা মনি এণ্ড তাইও সদায় কৈ থাকে যে ময়ো এদিন ব্লগ বনাম বুলি। আৰু মোৰ মনত পৰা কেতিয়াবা লৈ লৈ বনাই থাকে, এনে খেলি থাকে মানে ব্লগ বনোৱা। তো ময়ো দেখিছোঁ ভালে বনায়। চ' মই ভাবিলোঁ আজি তাইকে গোটেই দিনটো ব্লগ বনাব দিওঁ। তাই কেনেকৈ বনায় তাইহে জানে, আৰু মই একো কৈ নিদিওঁ, আৰু মই একো শিকোৱাও নাই, তাই চব নিজে কৰে। আৰু তাই জাষ্ট 8 year হৈছে। এণ্ড সৰুজনীও ওলাব ভিডিঅ'ত। তাই জাষ্ট 3 years হৈছে। চ' আমাৰ নিবোৰো অকণমান গা ভাল নাই, আজি আমনি কৰি আছোঁ অলপ। তথাপিও দুজনী ছোৱালী নামানে, ৰাখি বান্ধিম বুলিয়ে কয়। যিহেতু ভাই ভণ্টি হিচাপে বান্ধিব লাগে, আৰু সেইকাৰণে তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' গাইজ, ৱেলকাম টু টিপ চেনেল। সকলো ভালে আছে আৰু সকলে আছে। আজি ৰাখি বন্ধন হয়, মই স্কুলৰ পৰা আহিলোঁ। আজি ভাইটিক ৰাখি পিন্ধাম, আৰু মই লেহেংগা পিন্ধিম, আৰু ড্ৰেছটো কেনেকুৱা দেখুৱাম আপোনালোকক, চাই থাকিব। মই কাপোৰ ঘৰৰ পৰা আনিলোঁ, ডিক্ৰিচতে ষ্টাইল কৰিম, মেকআপ কৰিম, আৰু যোনখিনি মই মুখত লগাম সেইখিনি দেখুৱাম। ব'লক। মই মেকআপৰ বস্তু আনিলোঁ। মই ফটোখনৰ হিমালয় ক্ৰীম, এইটো পাউডাৰ লগাম। আৰু মই সেয়া ফাউণ্ডেশ্যন, ফোনটো হৈছে ফোনটো হ'ব যদিও। আৰু মোৰ মেকআপটো হয় বেছি নহয়। আৰু তাৰপিছত মেকআপটো এনে কৰিলে এনেকৈ পায়, আৰু ধুনীয়াকৈ লগাম। আৰু মই এইটো হৈ গ'ল। এতিয়া মই মেকআপটো কৰিম। মই কোনটো কালাৰ কৰিম? পিংক কালাৰকে কৰিম। পিংক কালাৰটো যিটো ভাল ডাৰ্ক হয়। আমাৰ ভণ্টি আহিছে, চাওঁ আহকচোন ভণ্টি কেনেকুৱা ধুনীয়া লাগিছে। আৰু মোৰো এনেকুৱা ভাল লাগিছে, ময়ো আপোনালোকক দেখুৱাম, আৰু ভণ্টিকো মেকআপ কৰি দিম। তাইও আহিছে। এইটো লগাই না, তাই মানে মোৰ পৰা খানেই সদায় মানে ক'বলৈ ভালেই। আৰু মই
ভাইটিক দেখুৱাম ভাইটি কি কাপোৰ Hello guys, welcome to my channel. আপোনালোকে আহে এতিয়া বাই বাই। আৰু তাহাইনি কয়ে সেইবিলাক আৰু মোৰ এইটো হৈ গ'ল মোক কলে ৰ'বা আৰু মই মই কইনি অইল নাখানি ৰ'বা আকৌ বোলো ৰ'বা মই খানি দি তেল নাখানি দুলে বান্ধিব জানিবি নাই ৰাখি ৰছী বান্ধিব জানিবি যাম না কাটতো। ৰ'বা এটা কাৰণে পজ কৰিলে Guys, welcome to my channel. আপোনালোকে আছে এতিয়া মই ওলাইছোঁ এতিয়া মই ওলাইছোঁ এতিয়া মোৰ দেৰি হ'ল মই এতিয়া ওলালোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব কি হ'ল বানি আকৌ সেইটোত কান্দে নে বানে দে হইয়া বানে দে থাকা গুলে বানিছে নে গুলে বানিছে মই বান হবা জ্ঞানী হবা গুণী হবা এপলি ক হৈ গ'ল ভাইটিয়ে দিব দেই গিফ্ট এইটো লৈ ল চকলেট এটা দিব ন মোক লৈ গোটেইটো নালাগে এটা দিবি